আপোনালোকে যদি ইয়ালৈ বাৰিষা ছিজনত আহে, বৰষুণ ছিজনত, তেতিয়া ইয়ালৈকে আহিবলৈ নোৱাৰে, বহুত পানী থাকে। তো এতিয়া পানীটো বহুত কম আছে, হ'লেও ওপৰত চাওক ইমান ধুনীয়া। আৰু আমি যিটো ৰাস্তাৰ পৰা আহিছিলোঁ সেই ৰাস্তাটো হৈ গ'লে এইফালে ইয়াৰ পৰা। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি আহিছোঁ চিৰকি ৱাটাৰফল। আগত গৈ আছে আমাৰ নিৰ্মল ভাইটি। হাই, আজি হিৰাদাৰ লগত ফুৰিবলৈ আহিলোঁ ফাৰ্ষ্ট টাইম। তো ইমান ধুনীয়া জেগাত লৈ আনিছে, কৈছোঁ নহয়, চাই মানে ভাল লাগি গৈছে আজি। পিছফালে ওপৰত গৈ আপোনালোকক দেখাম, আপোনালোকে শেষলৈকে চাই থাকক। এতিয়া পানীটো কম থাকিব, বাৰিষা ছিজনত বহুত বেছিকৈ থাকে। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আধা ৰাস্তা আহিলোঁ, ইয়াৰ পৰা আকৌ ৰাস্তাটো যিটো চিৰিটোত আহি আছিলোঁ সেইটো শেষ হৈ যায়। ইয়াৰ পৰা এইটো ৰাস্তাত আকৌ ওপৰত যাব লাগিব। এনেকুৱা ডাঙৰ ডাঙৰ পাথৰ চাওক, আৰু এইফালে এটা ভিউ দেখাই দিছোঁ চাওক। ইয়াতে লিখি ৰাখিছে চিৰকি ৱাটাৰফল। এইটো ৰাস্তাৰ পৰা যাব লাগিব ওপৰলৈ। গৈ আছোঁ লাহে লাহে। ৰাস্তাটো বহুত বেয়া, ইয়াৰ ৰাস্তাত নাই, মানে নদী কাষে কাষে আহিব লাগে। ডাঙৰ ডাঙৰ পাথৰ আছে। আৰম্ভণিতে আছিলে ৰাস্তাটো। আপোনালোকে এইটো ৰাস্তাটো যিবিলাক পাথৰবিলাক যে দেখিছে, যেতিয়া বাৰিষা পানীটো বেছি হৈ যায় তেতিয়া এইফালেদি গুচি আহে, মানে এইফালে গৈ ইখন নদীখনত যায়গৈ। এতিয়া ইয়াৰ পৰা ওপৰলৈ উঠিব লাগিব। এই চাওক, সিহঁতে দুটা গ'ল, আগত পালেগৈ, ময়ো গৈ আছোঁ। আৰু এটা বস্তু এটা দেখাইছোঁ চাওক, এই পাইপকেইডাল যে দেখিছে, ৱাটাৰফলৰ পৰা পানীটো আহি পেলাই সেই টেংকিটোত জমা হয়। তাৰপিছত টেংকিটোত তলত কেইডালমান পাইপ লগাই থৈছে। এইকেইডাল পাইপে মানে খোৱা পানীৰ কাৰণে ইয়াৰ পৰাও যায় পানী। চাওক কিমান পানীত। এবাৰ মোবাইলটো ভৰাই পেলাই মই দেখাই দিওঁ, আপোনালোকে চাই লওক পানীটো কিমান চাফা, তেতিয়া গম পাব। ইয়াৰ পৰা অকণমান আগত গ'লে দেখিয়ে পায়, মই দেখি আছোঁ, আপোনালোকক গৈ পেলাই দেখাই আছোঁ। এতিয়া সেইফালে চাওক, সেইটো ৰাস্তাৰ পৰা আহিলোঁ, এতিয়া গৈ আছোঁ ওপৰলৈ। আৰু এইটো হৈ গ'ল ৱাটাৰফলটো। চাওক ফাইনেলি আমি পাই গ'লোহি আহি পেলাই ৱাটাৰফল। এইফালে নিৰ্মলৰ অৱস্থা বেয়া হৈ গৈছে, খোজকাঢ়িবলৈ পোৱা নাই ভালকৈ। আৰু চাওক কি ধুনীয়া। এতিয়া ওচৰত গৈ পেলাই আপোনালোকক দেখাই দিওঁ এবাৰ। সেইফালে চাওক ৱাটাৰফল পাই গ'লোঁ। আৰু আমি অহা ৰাস্তাটো এইটো। নিৰ্মলৰ অৱস্থা বেয়া হৈ গৈছে, মানে ইয়াত আহি খোজকাঢ়িবলৈ পোৱা নাই, যেন তেন আহিলে ওপৰলৈকে। এতিয়া আৰু অলপ আগত গৈ পেলাই আপোনালোকক দেখাই দিওঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বহুত জলদি লগ পাম আপোনালোকক পুনৰ নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক। বাই বাই।